সময়ৰ হতত ইতিহাসৰ বুকুত বহু ঘাত প্ৰতিঘাত বুৰঞ্জী হৈ ৰৈ যায়, কিন্তু কিছুমান এনে কলা অধ্যায় থাকে যাৰ দাগ সময়েও মুচিব নোৱাৰে। ভুল কাৰোবাৰ আছিল, কিন্তু তাৰ মচুল ভৰিবলগীয়া হৈছিল হাজাৰ হাজাৰ নিৰীহ মানুহে। এটা ভুল সিদ্ধান্ত, এটা অসাৱধান মুহূৰ্ত, আৰু মুহূৰ্তৰ ভিতৰতে সলনি হৈ যায় অসংখ্য মানুহৰ জীৱন। কোনোবাই হেৰুৱাই নিজৰ সন্তান, কোনোবাই নিজৰ পিতৃ মাতৃ, আন কোনোবাই চিৰদিনৰ বাবে হেৰুৱাই নিজৰ সপোন। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক লৈ যাম ভাৰতৰ ইতিহাসৰ সেই 5টা আটাইতকৈ ভয়ংকৰ আৰু বেদনাদায়ক দুৰ্ঘটনাৰ বুকুলৈ, যিবোৰে সমগ্ৰ দেশখনকে জোকাৰি গৈছিল। এনেকুৱা দুৰ্ঘটনা য'ত চকুৰ পলকতে হেৰাই গৈছিল হাজাৰ হাজাৰ সপোন। এনেকুৱা ঘটনা যাৰ স্মৃতি আজিও লাখ লাখ মানুহৰ মনত জীৱন্ত হৈ আছে। গতিকে আহক আৰম্ভ কৰোঁ ভাৰতৰ ইতিহাসৰ সেই 5টা কলা অধ্যায়ৰ ভয়ংকৰ কাহিনী। মধ্যপ্ৰদেশৰ ভূপাল চহৰত যেতিয়া গভীৰ নিশা দিনটোৰ সকলো কাম শেষ কৰি হাজাৰ হাজাৰ মানুহে নিশ্চিন্তে নিদ্ৰাত মগ্ন আছিল, কোনেও কল্পনা কৰা নাছিল যে সেই নিশা তেওঁলোকৰ জীৱনলৈ নামি আহিব এক অভূতপূৰ্ব বিপৰ্যয়। চহৰখনত অৱস্থিত ইউনিয়ন কাৰ্বাইড নামৰ কীটনাশক কাৰখানাখন এটা টেকৰ পৰা হঠাতে নিৰ্গত হ'বলৈ ধৰিলে চমুকৈ MIC নামেৰে জনাজাত এবিধ অত্যন্ত বিষাক্ত গেছ। কেইটামান মুহূৰ্তৰ ভিতৰতে বিষাক্ত গেছখিনি বতাহৰ লগত মিহলি হৈ থকা মানুহবোৰে হঠাতে উশাহ ল'বলৈ কষ্ট হ'বলৈ ধৰিলে। কাৰোবাৰ চকু তীব্ৰ জ্বলন পোৰণি, কাৰোবাৰ বুকু বিষাই উঠিল, আনহাতে বহু মানুহ আতংকত ঘৰৰ পৰা বাহিৰলৈ দৌৰি ওলাই আহিছিল। কিন্তু বাহিৰৰ পৰিস্থিতিও কোনো অংশতে নিৰাপদ নাছিল। ৰাজপথ, গলি আৰু চহৰৰ অলি গলিয়ে কেৱল চিঞৰ বাখৰ, কান্দন আৰু মৃত্যুৰ বিভীষিকাই আৱৰি ধৰিলে। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ৩,০০০ জন লোকৰ মৃত্যু হৈছিল, ১৫,০০০ তাতকৈ অধিক লোকৰ প্ৰাণ হেৰুৱায়। পৰৱৰ্তী বছৰবোৰত বিষাক্ত গেছৰ প্ৰভাৱত ১৫,০০০ তাতকৈ অধিক লোকে প্ৰাণ হেৰুৱায়। আজিও ভূপালৰ বহু পৰিয়াল সেই নিশা যন্ত্ৰণা কঢ়িয়াই ফুৰিছে। ভূপাল গেছ ট্ৰেজেডি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ঔদ্যোগিক ঘটনাসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এটা ভুল আৰু তাৰ মূল্য দিবলগীয়া হৈছিল কেইবা প্ৰজন্মই। ৬ জুন ১৯৮১ চন। বিহাৰৰ মানাসীৰ পৰা সৰহচালৈ গৈ থকা এখন যাত্ৰীবাহী ৰেল নিজৰ গন্তব্য স্থানৰ ফালে আগবাঢ়ি গৈ আছিল। সেইদিনা আকাশত ডাৱৰ, বতাহত অস্তিত্বকৰ পৰিৱেশ। কিন্তু যাত্ৰীবাহীসকলে ভবাও নাছিল যে অলপ সময় পিছতে ইতিহাসৰ এক ভয়াৱহ দুৰ্ঘটনাৰ সাক্ষী হ'ব। ৰেলখন যেতিয়া বাগমতী নদীৰ ওপৰত থকা দলং নম্বৰ 51 পাৰ হৈ আছিল, ঠিক সেই মুহূৰ্ততে ঘটিল এক অভাৱনীয় ঘটনা। হঠাতে চালকে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰে। তাৰ পিছত কেই ছেকেণ্ডৰ ভিতৰতে ৰেলখন ৯টা ডবাৰ ভিতৰত 7টা লাইনচ্যুত হৈ চিধাই বাগমতী নদীৰ পানীত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ৮০০তকৈ অধিক যাত্ৰী মৃত্যু হৈছিল বুলি ধৰা হয়। ১২ নৱেম্বৰ ১৯৯৬ চন। সন্ধিয়া প্ৰায় ৬:৪০ দিল্লীৰ আকাশত সকলো যেন স্বাভাৱিক আছিল। যাত্ৰীসকলে নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰি আছিল। কোনেও কল্পনা কৰা নাছিল যে অলপ সময় পিছতে বিশ্বৰ বিমান পৰিবহণৰ ইতিহাসত লিপিবদ্ধ হ'ব এক ভয়ংকৰ দুৰ্ঘটনা।
এখন আছিল ছৌদি আৰবিয়ান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমান যি দিল্লীৰ পৰা উৰা মাৰিছিল। আনখন আছিল কাজাখস্তান এয়াৰলাইন্সৰ বিমান যি দিল্লীৰ অভিমুখে আহি আছিল। দুয়োখন বিমান প্ৰায় 14 ফুট উচ্চতাত বিপৰীত দিশৰ পৰা আগবাঢ়ি আছিল, কিন্তু এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ নিৰ্দেশ বুজোৱাৰ খেলিমেলি আৰু ভুল উচ্চতাত বজাই ৰখাৰ ফলত নিমিষতে সংঘটিত হ'ল এক ভয়ংকৰ সংঘৰ্ষ। এটা প্ৰচণ্ড শব্দ আৰু মুহূৰ্তৰ ভিতৰতে আকাশ জুই আৰু ধোঁৱাৰে ভৰি পৰিল। এটা সৰু ভুল আৰু তাৰ ফলত নিমিষতে শেষ হৈ গ'ল 149টা জীৱন। ডিচেম্বৰ 1975 চন। তেতিয়া বিহাৰ, বৰ্তমানৰ ঝাৰখণ্ডৰ ধানবাদৰ জিলাৰ চাচনলা কয়লা খনি। মাটিৰ শ শ ফুট তললৈ শতাধিক শ্ৰমিকে প্ৰতিদিনৰ দৰে কয়লা খান্দাৰ কামত ব্যস্ত আছিল। কোনেও অনুভৱ কৰা নাছিল যে কেইমিনিটমান পিছতে সেই খনিটোৱে তেওঁলোকৰ শেষ আশ্ৰয়স্থল হ'ব। হঠাতে খনিটোৰ এটা দুৰ্বল অংশ ভাঙি পৰে। তাৰ ফলত ওচৰতে থকা এটা পৰিত্যক্ত জলাশয় বিপুল পৰিমাণৰ পানী প্ৰচণ্ড বেগেৰে আহি খনিৰ ভিতৰলৈ সোমাই আহিবলৈ আৰম্ভ কৰে। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে অন্ধকাৰ সুৰংগবোৰ পানীৰে ভৰি পৰিল। এই ঘটনা আজিও ভাৰতৰ খনিৰ ইতিহাসৰ এক গভীৰ বেদনাদায়ক অধ্যায় হিচাপে স্মৰণ কৰা হয়। মাটিৰ তলত কাম কৰিবলৈ নামি যোৱা সেই শ্ৰমিকসকলৰ বহুজন আৰু কেতিয়াও নিজৰ ঘৰলৈ উভতি আহিব নোৱাৰিলে। 2 জুন 2013 চন। স্থান উৰিষ্যাৰ বাগেশ্বৰ জিলাৰ বাহানাগা বাজাৰ ৰেল ষ্টেচন। ঘড়ীত তেতিয়া সন্ধিয়া প্ৰায় 6 বাজিছে। যাত্ৰীসকলে নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰি আছিল। কোনেও কল্পনাও কৰা নাছিল যে অলপ সময় পিছতে সংঘটিত হ'ব আধুনিক ভাৰতৰ অন্যতম ভয়ংকৰ ৰেল দুৰ্ঘটনা। প্ৰায় 128 কিলোমিটাৰ বেগত দৌৰি অহা কৰমণ্ডল এক্সপ্ৰেছ ভুল ছিগনেলৰ ফলত মূল লাইনৰ সলনি লুপ লাইনত সোমাই পৰে। সেই লুপ লাইনত ইতিমধ্যে এখন মালবাহী ৰেলগাড়ী ৰৈ আছিল। মুহূৰ্তৰ ভিতৰতে কৰমণ্ডল এক্সপ্ৰেছে প্ৰচণ্ড বেগেৰে মালবাহী গাড়ীখনত খুন্দা মাৰে। খুন্দাৰ তীব্ৰতাত যাত্ৰীবাহী ডবাবোৰ ট্ৰেকৰ পৰা উফৰি কাষৰে লাইনত বাগৰি পৰে। ঠিক সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা বেংগালুৰু হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ সেই ভাঙি পৰা ডাৱৰবোৰৰ সৈতে সংঘৰ্ষ লিপ্ত হয়। এই ঘটনাৰ পিছত ৰেল সুৰক্ষা ব্যৱস্থা, ছিগনেলিং প্ৰযুক্তি আৰু সক্ৰিয় সুৰক্ষা ব্যৱস্থাৰ ওপৰত নতুনকৈ গুৰুত্ব আৰোপ কৰা হয়। আধুনিক যুগতো এটা সৰু ভুলে কেনেকৈ নিমিষতে শতাধিক জীৱন শেষ কৰি দিব পাৰে। ভিডিঅ'টো তথ্য সমৃদ্ধ আৰু ভাল লাগিলে এটা লাইক কৰিব। আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখা পাম আকৌ নতুন ভিডিঅ'ত। ধন্যবাদ।